ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ সত্যাগ্ৰহ। আদানীৰ বিৰুদ্ধে মাত মতাৰ বাবে ষড়যন্ত্ৰমূলকভাৱে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছে বিজেপিয়ে। বিজেপিৰ এনে স্বৈৰতান্ত্ৰিক শাসনৰ বিৰুদ্ধে দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানী আৰু দেশৰ প্ৰায় 700খন জিলা সদৰত প্ৰতিবাদী সত্যাগ্ৰহত বহিছে কংগ্ৰেছ। নিখিল ভাৰত কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে আজি বৰপেটা জিলা কংগ্ৰেছৰ নেতৃত্বত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদত এইদৰে সত্যাগ্ৰহ আন্দোলনত সামিল হয়। বৰপেটাত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত এইদৰে সত্যাগ্ৰহ আন্দোলনত অংশ লৈ প্ৰতিবাদী কংগ্ৰেছী কৰ্মী সমৰ্থকসকলে ৰাহুল গান্ধীৰ কণ্ঠৰোধৰ বাবে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছ কৰ্মীসকলে ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি এই কাৰ্যৰ প্ৰতিবাদ কৰিছে। আদানীৰ বিৰোধিতাৰ বাবে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ অভিযোগ তুলি প্ৰতিবাদী সত্যাগ্ৰহৰ নেতৃত্ব গ্ৰহণ কৰা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হকে আদানী কোম্পানীত কোনে 23,000 কোটি কলা টকা বিনিয়োগ কৰিলে বুলি প্ৰশ্ন তোলে। ৰাহুল গান্ধীৰ কণ্ঠৰোধৰ বাবে চলা ষড়যন্ত্ৰৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ কংগ্ৰেছৰ। তাৰ পৰা হিতেশ কুমাৰ নাথৰ ৰিপৰ্ট, newsne7। আমি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আৰু প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানত আজি ভাৰতবৰ্ষৰ প্ৰত্যেকটা ৰাজ্যৰ ৰাজধানীত আৰু ভাৰতবৰ্ষৰ 700খন জিলাৰ হেডকোৱাৰ্টাৰত আজি কংগ্ৰেছ কৰ্মীসকলে এনেকৈ শান্তিপূৰ্ণভাৱে সত্যাগ্ৰহত আমি বহিছোঁ। কাৰণ আমি দেখিছোঁ যে আমাৰ নেতা আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ ষড়যন্ত্ৰমূলকভাৱে সাংসদ পদ বিজেপিয়ে খাৰিজ কৰিছে আৰু এইটো একমাত্ৰ তেওঁ আদানীৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে সাংসদত তেওঁৰ কণ্ঠৰোধৰ এটা প্ৰচেষ্টা বুলি আমি এইটো গণ্য কৰিছোঁ। আৰু আজি দেখিছে যে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেক এটা বিৰোধী ৰাজনীতিক দল হওক আৰু ৰাইজ হওক এই বিজেপিৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁলোকে মাত মাতি আছে। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যেতিয়ালৈকে এই সাংসদ পদ যি খাৰিজ কৰিছে এইটো আমি কেতিয়াও মানি নলওঁ আৰু আজি আমি সত্যাগ্ৰহ আন্দোলন কৰিছোঁ। ইয়াৰ পিছতো আমি আৰু ভয়াৱহ আন্দোলন ইয়াৰ বিৰুদ্ধে গঢ়ি উঠাম। কাৰণ আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ কি অপৰাধত তেওঁৰ সাংসদ পদ খাৰিজ কৰিছে? তেওঁ আদানীৰ বিৰুদ্ধে সাংসদত মাত মাতিছিল। আজি আদানীৰ কোম্পানীত আজি তেওঁৰ কোম্পানীত 23,000 কোটি টকা আজি কোনো হিচাপ নোহোৱা কলাৰ টকা তেওঁৰ কোম্পানীত কেনেকৈ আহিল সেই কথাহে সুধিছিল ৰাহুল গান্ধীয়ে। আজি ডিমনিটাইজেশ্যনে কওক, আজি GSTয়ে কওক, আজি বিভিন্ন ধৰণৰ ৰাইজৰ হকে মাত মাতি আহিছে ৰাহুল গান্ধী বিভিন্ন সময়ত আৰু তাৰে প্ৰতিশোধমূলকভাৱে আজি বিজেপিৰ ষড়যন্ত্ৰমূলকভাৱে ৰাহুল গান্ধীৰ কণ্ঠৰোধ কৰিছে।